হেল্ল' গাইজ, মোৰ অন্য এটি মিনি ভ্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু বিশ্বকৰ্মা পূজা, সকলোৱে নিজৰ নিজৰ বাহনবোৰ ধুই চাকি পূজা কৰিছে। ময়ো তেনেকৈ মোৰ নিজৰ স্কুটিখন পূজা কৰিলোঁ, দাদায়ো গাড়ীখন পূজা কৰিলে আৰু এনেদৰে ঘৰতে কিছু আয়োজন কৰা হ'ল। নাম গাবলৈ মানুহ আহিলে, নাম গালে, সকলোৱে নিজৰ বাহনত ধূপ চাকি জ্বলাই এনেদৰে পূজা কৰা হ'ল। কৰাৰ পিছতে মায়ে পায়স দিলে, প্ৰসাদ দিলে আৰু আয়োজন কৰা হ'ল পুৰি আৰু ভাজি। সেয়াৰ কাৰণেও মই পুৰি ভাজি বনাবলৈ ল'লোঁ। বৌয়ে ভাজিটো বনালে, মই পুৰিটো বনালোঁ। কি যে গৰম, জুইতে বনাব ল'লোঁ আৰু আজি এনেকুৱা গৰমে পাইছে নহয়। এনেদৰে পুৰি বনোৱা আৰম্ভ কৰিলোঁ। গাইজ, আপোনালোকে যদি মোৰ মিনি ভ্লগটো ভাল পাইছে চাই, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। শেষলৈকে চোৱাৰ বাবে থেংক ইউ।